গুড মৰ্নিং বন্ধুসকল, আজি ইণ্ডিপেণ্ডেন্স ডে 15 আগষ্ট। তো সকলোকে মোৰ ফালৰ পৰা ইণ্ডিপেণ্ডেন্স ডে। আৰু তাৰপিছত আজি পিছফালে দেখিছে স্কুল, মই সৰুতে পঢ়া স্বাধীনতা দিৱস। সেই বুলিয়ে মই এয়া স্কুলৰ ফালে গৈ আছোঁ এতিয়া। তো স্কুলৰ ফালে গৈ স্কুলৰ ভিতৰত সোমাম। তো তাত সৰু সৰু ভাইটি ভণ্টিহঁতে কি কৰি আছে সেইটো দেখুৱাবলৈ চেষ্টা কৰিম বোলা। বন্ধুসকল, এই পাইছে এইটোৱে আমাৰ দেখাই পাইছে চামধৰা পানীগাঁও প্ৰাথমিক বিদ্যালয়। চাই লওক, এইখনেই হয় স্কুলখন, মই সৰুতে পঢ়া স্কুল। বন্ধুসকল, এয়া দেখাই পাইছে চামধৰা পানীগাঁও প্ৰাথমিক বিদ্যালয়। 15 আগষ্ট কি কৰিবা 15 আগষ্টত? ভেরি গুড। মাইনা কি আহিছা আজি স্কুলত? কৈ দিয়া কি আহিছা আজি, কৈ দিয়া। কি নাম তোমাৰ? হা? মুস্কান বেগম। স্বাধীনতা দিৱসৰ আজি আমি এই বিদ্যালয় উদযাপন কৰিবলৈ ওলাইছোঁ। এই অনুষ্ঠানত আমি এই বিদ্যালয়ৰ সভাপতি মহোদয় আৰু এই গাঁৱৰে অৱসৰপ্ৰাপ্ত শিক্ষক ঘনকান্ত নাথদেৱক আমাৰ আজিৰ এই শুভ আৰম্ভ কৰিবৰ কাৰণে, পতাকা উত্তোলন কৰিবৰ কাৰণে আমি অনুৰোধ জনাইছোঁ বিদ্যালয়ৰ ফালৰ পৰা। চাকতত সোমাব, ভৰি দিলে আৰু কৰি লওক। আপুনি হ'লে 2 বছৰ আৰু ইফালে নাই, আপুনি হেৰি কৰি দিয়ক। मातरम, वंदे मातरम, जय हिंद, जय हिंद, जय हिंद। जन गण मन अधिनायक जय हो भारत भाग्य विधाता। पंजाब सिंधु गुजरात मराठा द्राविड़ उत्कल बंगा विंध्य हिमाचल यमुना गंगा उत्कल जलधि तरंगा। तब सुभाषिस समागे तब जय गाथा। भारत भाग्य विधाता। जय हे जय हे जय 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 हे। স্কুলৰ কৰ্মকৰ্তাসকল, মেনেজিং কমিটিৰ সভাপতি মহোদয় আৰু উপস্থিত ৰাইজসকল আৰু আইসকল আৰু মোৰ ছাত্ৰ ছাত্ৰী বন্ধুসকল, আজি ভাৰতবৰ্ষই স্বাধীনতা লাভ কৰা ৭৬ বছৰ পাৰ কৰি ইতিমধ্যে ৭৭ বছৰ বয়সত
ভৰি দিছে। আমি সৰ্বপ্ৰথমেই যিসকল লোকে এই স্বাধীনতা আন্দোলনত নিজৰ বিসৰ্জন দি প্ৰাণ ত্যাগ কৰি এই স্বাধীনতা আন্দোলন কৰি আমাৰ দেশক স্বাধীন কৰি আমাৰ হাতত গতাই দিলে, সৰ্বপ্ৰথমে সেইসকল শ্বহীদলৈ আমি সকলোৱে আজি তেখেতসকলক স্মৰণ কৰিছোঁ। এইসকলৰ কৃপাত আমি আজি স্বাধীন পাই স্বাধীনচিতীয়াভাৱে আমি নিজে তৈয়াৰ কৰা, নিজৰ ইচ্ছামতে তৈয়াৰ কৰা যি প্ৰতিনিধি, এই প্ৰতিনিধিৰ ধাৰা ভাৰতবৰ্ষত বৰ্তমান তেনেধৰণৰে শাসন হৈ আহিছে। আমাৰ প্ৰত্যেকজন লোকৰেই আজি বাকপটুতা, সকলো দিশত আমি স্বাধীনতা পাইছোঁ। কিন্তু স্বাধীনতা পালেও আজি আমি যিটো দেখিছোঁ, সেইটোৰ ক্ষেত্ৰত যদি চাবলৈ যাওঁ, এখন স্বাধীন দেশৰ নাগৰিকে স্বাধীনতা দিৱসত যিটো উলহ মালহ থাকিব লাগিছিল, প্ৰত্যেক মানুহৰ অনুধাৱন হ'ব লাগিছিল, এই দিনটো আচলতে উৎসৱৰ দিন। কিন্তু ৭৬ বছৰ বয়সতো ভাৰতবৰ্ষৰ সকলোখিনি জনগণৰ এই উপলব্ধি কৰিব পৰা নাই। এইটো কিন্তু চাবলৈ গ'লে এটা দুখৰ বিষয়। আমি আজি এই পতাকাৰ তলত উপস্থিত হৈ আজি আমি সংকল্প কৰিছোঁ যে আমাৰ দেশখনক যিকোনো প্ৰকাৰে বিপদত পৰিলে আমি নিজৰ প্ৰাণ আহুতি দি এই দেশখনক আমি ৰক্ষা কৰিম। আমি সদায় একোজন সৈনিক ৰূপে প্ৰতিষ্ঠিত হৈ আমাৰ দেশখন ৰক্ষা কৰাটো আমাৰ বৰ্তমান কৰ্তব্য। আমি সকলোৱে একত্ৰিত হৈ এই যি আই মাতৃ ভাৰত মাতাক আমি স্মৰণ কৰিছোঁ। আমাৰ দেশৰ সকলো জনগণক সুখ শান্তিৰে ভৰি পৰক, চাৰিওফালে উভয় নদী হওক। আজি সেই কামনাকে কৰি মোৰ বক্তব্য ইমানতে মই আমাৰ ঘননাথ ছাৰ দিবলৈ আমি বিদ্যালয়ৰ তৰফৰ পৰা তেখেতৰ আশু আৰোগ্য কামনা কৰিছোঁ। লগতে আমি এই অনুষ্ঠানভাগ ইমানতে সামৰি আমি বিদ্যালয় ঘৰত অকণমান সময় বহি ছাত্ৰ ছাত্ৰীৰ দ্বাৰা অকণমান মনোৰঞ্জন কৰিম বুলি আপোনালোকৰ ওচৰত অৱগত কৰিছোঁ। সন্তোষ
আজি প্ৰকাশ সভাপতি মহোদয় উপস্থিত মোৰ মৰমৰ ছাত্ৰ-ছাত্ৰীসকল আৰু
ভিডিওটি চাই কেনেকৈ পালে লাইক কমেণ্ট শ্বেয়াৰ কৰি মোৰ ভিডিঅ'টো লাষ্টলৈকে চাই মোক কেনেকৈ কমেণ্ট কৰি জনাব কৰি আমি ভিডিঅ'টো সামৰণি মাৰিব কাৰণে আগবাঢ়িছোঁ বাই বাই